Welcome and welcome back to my YouTube channel. আজি অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো আৰু আজি আমি যাব ওলাইছো পামহিত ভিডিঅ'টো প্লিজ এখলৈকে চাই থাকিব। আৰু ইয়াৰ পৰা ওপৰলৈ যাব লাগিব খোজকাঢ়ি, গাড়ী নিব নিদিয়ে। আৰু ইয়াৰে পৰা লৈ ললো গাখীৰ এটাতে সোমাই দিয়া। আমি আহি পালো ওপৰত আৰু এইটো হৈছে গণেশ মন্দিৰ আৰু গণেশ মন্দিৰটোত আহোঁতে সোমাম। Hey guys, আমি এতিয়া যাই আছো টেম্পল ভাগা লাগছে দাউৰিছো এতিয়া মামা চাওক অলপ যদি আন্ধাৰো এক দেখাই নাপায় চাও স্মাইল এটা কি লৈছে তুমি এইবিলাক কি আৰু ইনষ্টাত যি লাইভ আহে মামা আমাৰ তোমাৰ এইটো কৈ দিয়া কি বুলি কৈছে অনিৰুদ্ধ দাস তাৰপিছত একো নাই পিছত আছে নম্বৰ গাইছে হাতী আহিছে এলিফেণ্ট বম মাৰিছে বলক আৰু ইয়াতে মানুহৰ ভিৰ চাওক আৰু শাওণ মাহত ইয়াতে বহুত ভক্তৰ সমাগম হয় আৰু আমি এতিয়া থিয় হৈ আছোঁ লাইনত। টিলিংকত গাখীৰ ঢালিলোঁ আৰু তাতে ভিডিঅ' বা ফটো তুলিব নিদিয়ে আৰু ধূপ চাকি জ্বলাই ওলাই আহিলোঁ আৰু এতিয়া যাই আছোঁ গণেশ মন্দিৰটোত। আৰু গণেশ মন্দিৰটোত এতিয়া ধূপ চাকি জ্বলাই লওঁ। আৰু ইয়াতে ভোগ দিয়ে আৰু এতিয়া যাই আছোঁ ভোগ খাব আৰু এয়া লাইন চাওক
ভু কৰি দিবা আৰু এয়া ওলাই আহিলোঁ মন্দিৰৰ পৰা আৰু এতিয়া যাম ঘৰত আৰু আজিৰ ভিডিঅ'টো আছিলে এইখিনিয়ে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব